Hello guys, welcome back to my YouTube channel NB's Entertainment. তো এটা খুব সুন্দৰ ভিডিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুৰ সৈতে মানে সাডেন ট্ৰিপ এটা হ'ল। আমি আহি আছো এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙালৈ। তো গাইস ভিডিওটো কেনেকুৱা পাই জনাব। কি দেখিলো কি হ'ল সব দেখাম। Keep watching, let's go. I can show you what love's supposed to feel like. I can show you what love's supposed to be. I can show you what love's supposed to feel like. আমাৰ সহযাত্ৰীৰ সৈতে আমি এতিয়া বৰ্তমান কাজিৰঙালৈ আহি আছো। আমাৰ ৰজত পুলিচ আমাৰ এখে ৰাকেশ দা আকৌ এই অনাংক আৰু লগতে আছে এডিকে বোলে এইটো অমৰ দেখা ৰজা। গাইজ ভিডিঅ'টো বহুত আগৰে হয়, এডিট কৰা হোৱা নাছিল বাবেই দিব পৰা নাছিলোঁ। তো গাইজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, শেষলৈকে চাব। যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'সমূহ সকলোতকৈ আগতে পায়। তো গাইজ কিপ ৱাচিং। অসমৰ আমাৰ আছিলে আহিছোঁ। একো নাই ৰজত আৰু গোপাল দেখা দিয়া অকণমান। মাম বেছি নাই আৰু পাইছোঁ। হেৰাম এইটো দেখোন কিং কং। আপোনালোকে মুভিখন চাইছিল নে কিং কং? এইটো হৈছে কিং কং চিম্পাঞ্জী। আমি আহি আছোঁ কাজিৰঙা। এটা খুব সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। সেউজীয়া, সকলোফালে সেউজীয়া। সঁচাই ভাল লাগিছে ইয়াত আহি। ৰাস্তাবোৰ যে ইমান সুন্দৰকৈ বনাইছে মানিব লাগিব। ইয়াতে আহি কিবা শ্বিলঙত অহা যেনহে ফিল হৈছে। এটা খুব সুন্দৰ ঠাণ্ডা লাগিছে। গাইজ আমি এতিয়া আহি পালোঁ কাজিৰঙা মেইন গেট পালোঁহি। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব আৰু কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। আমি আছোঁ ইপাৰে আৰু সেই বনৰীয়া হাতীকেইটা আছে সিপাৰে। মাজতে এখন আছে বোৱতী নৈখনৰ সিপাৰে হাতীকেইটা খুব সুন্দৰকৈ চৰি আছে। যিমান পাৰি জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। তপলক এতিয়া আমি জীপ চাফাৰী কৰিম। ল'ৰাহঁতৰ যে কিমান যে ফূৰ্তি, কিন্তু আমাক সেই জীপ চাফাৰী ড্ৰাইভাৰ দাদাজনে হুলস্থুল কৰিবলৈ মানা কৰিছিল। যিহেতু জীৱ জন্তুবিলাক আছে তেওঁলোকে ভয় খাব পাৰে বা কিছুমান এনেকুৱা জীৱ জন্তু আছে যি আক্ৰমণো কৰি দিব পাৰে। সেয়েহে আমাক মনে থাকিবলৈ অনুৰোধ জনাইছিল। তথাপি কিন্তু আমি মাজে কথা পাতি গৈছিলোঁ। আমি জীপ চাফাৰী কৰি আছোঁ কাজিৰঙা। এইফালে চাই দিয়া
এইটো এটা হৈছে হৰিণৰ পোৱালি খুব সুন্দৰ মৰম লগা পোৱালিটো এডভেঞ্চাৰ যিহেতু সময় আবেলি হৈ গৈ আছে সেইটো কাৰণে এটা প্ৰকাণ্ড হাতী ৰাস্তাতে ৰখি আছে তো আমি গাড়ীখন ৰখাই দিব লগা হৈছে হুলস্থুল কৰিবলৈ একেবাৰে মানা কৰিছে তেওঁ কোৱা মতে হাতীটো অকণমান খঙাল টাইপৰ হয় সেইটো কাৰণে আমি অহা গম পাই ৰখি দিছিলে আমি অকণমান ৰখিলোঁ তাৰপিছত আকৌ আগুৱাই আহিলোঁ তেওঁ যাওঁ নাযাওঁকৈ ৰাস্তাটো পাৰ হৈছে কাজিৰঙাত হেনো বাঘতকৈ হাতীলেহে বেছি হয় হয়তো খেদিও আহিব পাৰে কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা অনুপম দাই এনেই গাই যোৱা নাই কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা মই এতিয়া বৰ্তমান এটা খুব সুন্দৰ পৰিৱেশত আছোঁ আপোনালোকে নিশ্চয় দেখিছে এটা খুব সুন্দৰ পৰিৱেশ বৰ্তমান আছোঁ মই কেৰচিন বিলৰ পাৰত কাজিৰঙাৰ বিলৰ সিপাৰে চৰি আছে কেইটামান গড় আৰু বিভিন্ন চৰাই চিৰিকটিয়ে খেলি আছে এটা খুব সুন্দৰ পৰিৱেশ ভাল লাগিল আহি ইয়াতে এইফালে যদি আপোনালোকে চাই আমাৰ লগৰবোৰে মানে বন্ধুহঁতে ফটো তোলাত তামাম ব্যস্ত ফটো পোষ্ট দি আছে আৰু বাকীবিলাকে চাবচোন কেমেৰামেনটো কিন্তু চাবলগীয়া এতিয়া হ'ব এইটো হৈছে কেমেৰামেন এটা খুব সুন্দৰ পৰিৱেশ আবেলি সময়ত সঁচাকৈ এটা স্মৰণীয় দিন কোনো প্লেনিং নোহোৱাকৈ এনেদৰে আহিলোঁ ভাল লাগিল উঠিব পৰা নিচিনা উঠিলেও হয় কি মজা ৰে মতা ন মাইকী বহুত বুঢ়া কাজিৰঙা আহি একদম দিল খুচ হৈ গ'ল ওচৰৰ পৰা দেখা পালোঁ হাতী গড় হৰিণা আৰু খুব সুন্দৰ সুন্দৰ চৰাই তো চাওক আপোনালোকেও চাওক মই যিহেতু দেখিলোঁ আপোনালোককো দেখাইছোঁ চাওক একদম ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ অসম গৌৰৱ ভাৰত গৌৰৱ এশিঙীয়া গড়
One horn rhino. গাহৰি কেইটা চাওঁ এন্ড্ৰৰ নিচিনা আছে দেখাত ন এন্ড্ৰৰ নিচিনা দেখাত এন্ড্ৰৰ নিচিনা দেখাত বনৰীয়া গাহৰি হিৰে হিৰে বুৱালা প্ৰেমৰ